হৈ কাম কৰি যোৱা ডেপুটি ইণ্টাৰলকিউটৰ অতিকৈ সন্মানীয় লুইস এণ্ড মহোদয়, মঞ্চত উপবিষ্ট আদিবাসী বিভিন্ন জাতীয় সাহিত্য সভাৰ সভাপতি প্ৰমুখ্যে সম্পাদক আৰু বিষয়ববীয়াসকল, আজিৰ এই সভাত উপস্থিত হ'ব পৰা আমাৰ আদিবাসী বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃস্থানীয় ব্যক্তিসকল, সামাজিক সংগঠনৰ নেতৃস্থানীয় ব্যক্তিসকল, মহিলা সংগঠনৰ নেতৃস্থানীয় ব্যক্তিসকল আৰু ইয়াত সমবেত হোৱা আমাৰ 5টা বিদ্ৰোহী সংগঠনৰ 8টা গ্ৰুপৰ সমূহ সন্মানীয় স্বাক্ষৰকাৰীসকল, লগতে মোৰ সংগ্ৰামী সতীৰ্থ বন্ধুসকল, সকলোকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইতিমধ্যে আজিৰ সভাৰ মুখ্য বিষয়বস্তুসমূহ হয়তো বৰ্ণনা হৈছে আৰু আপোনালোকে ধুনীয়াকৈ চালি জাৰি চাব পাৰিছে বা বুজিব পাৰিছে। বিশেষভাৱে মই ক'বলৈ যাম, যোৱা 2022 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে যি অসমৰ আদিবাসীৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ পিছত 5টা বিদ্ৰোহী সংগঠনৰ 8টা গ্ৰুপৰ স্বাক্ষৰকাৰীসকলক লৈ যি ঐতিহাসিক আদিবাসী চুক্তি সম্পন্ন হ'ল, এই ক্ষেত্ৰত মই আৰু আমাৰ সমূহ সতীৰ্থ বৃন্দৰ তৰফৰ পৰা, আমাৰ সমূহ সংগ্ৰামী সংগঠনৰ তৰফৰ পৰা, মঞ্চত উপবিষ্ট সকলো নেতৃস্থানীয় ব্যক্তিসকলক আৰু আজিৰ এই সভাত উপস্থিত হ'ব পৰা সকলো দল সংগঠনৰ নেতৃস্থানীয় ব্যক্তিসকলক আৰু অসমৰ সমূহ আদিবাসী ৰাইজক মই চেলুট জনাইছোঁ। কিয়নো আপোনালোকৰ সহায় সহযোগ অবিহনে আমাৰ এই ঐতিহাসিক আদিবাসী চুক্তি সম্পন্ন হোৱাৰ ক্ষেত্ৰত আধৰুৱা হৈ থাকিলেহেঁতেন। আমি আজি ভাৰত স্বাধীন হোৱাৰ 75 বছৰৰ পিছত যি এটা সুযোগ পাইছোঁ, এই সুযোগৰ কাৰণে এই মঞ্চৰ পৰা মই ভাৰত চৰকাৰক আৰু অসম চৰকাৰক আৰু আমাৰ এই আদিবাসী শান্তি চুক্তি সম্পন্ন হোৱাৰ ক্ষেত্ৰত যিসকল বিষয়ববীয়াসকলে আমাক পূৰ্ণ সমৰ্থন আগবঢ়াই এই কাম সম্পন্ন হোৱাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিলে, তেখেতসকলক মই আন্তৰিকতাৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু বিশেষভাৱে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কিয়নো তেখেতে আমাৰ সমস্যাৰ প্ৰতি যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু আমাৰ আদিবাসী জনগোষ্ঠীটোক, গোটেই অসমৰ আদিবাসী জনগোষ্ঠীটোক আগলৈ লৈ যাবলৈ, উন্নয়নমুখী কৰিবলৈ তেখেতৰ যি স্বপ্ন, সেই স্বপ্ন নিশ্চয়কৈ পূৰ্ণ হ'ব আৰু এই কামত আমাৰ সকলোৰে সহায় সহযোগিতা থকা উচিত। আজি বিশেষভাৱে মই অসম চৰকাৰক ধন্যবাদ দিব বিচাৰিম, কিয়নো চলিত যি বাজেটত আমাৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ বাজেট আকাৰত লৈ আনি যি আমাক জাতিটোৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰিছে, তাৰ প্ৰতি আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। কিয়নো ক'বলৈ গ'লে ভাৰত স্বাধীন হোৱাৰ প্ৰথমবাৰৰ কাৰণে অসমৰ বিধানসভাত আদিবাসীসকলৰ কাৰণে এক সুকীয়াকৈ এটা ব্যৱস্থা তেখেতসকলে আমাক দিবলৈ সক্ষম হৈছে। গতিকে আমি গৌৰৱ অনুভৱ কৰিব লাগে আৰু বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ
হিমন্ত বিশ্ব শৰ্মাদেৱক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিশেষ দীঘলীয়া নকৰোঁ, কিয়নো আমাৰ আজিৰ এই নাগৰিক সভাত বিশিষ্ট অতিথিসকল ব্যক্তিসকল উপস্থিত হৈছেহি। আমাৰ এতিয়া যি কৰণীয়, এই কৰণীয়ৰ ক্ষেত্ৰত তেখেতসকলে আমাক সুন্দৰকৈ পৰামৰ্শ আগবঢ়াব আৰু জাতিটোক আমি কেনেকৈ আগলৈ লৈ যাম, উন্নয়নমুখী কৰিব পাৰিম, সকলো ক্ষেত্ৰত সকলো দিশত এই ক্ষেত্ৰত তেখেতসকলে আমাক যথেষ্ট ভাল পৰামৰ্শ আগবঢ়াব বুলি মই কামনা কৰিছোঁ। আৰু এটা কথা আজিৰ সভাত আপোনালোকৰ সন্মুখত আমি ধৰিব বিচাৰিছোঁ যে কিছুদিন আগত আমাৰ সতীৰ্থ বন্ধু বিশেষকৈ আনলা সংগঠনৰ দ্বাৰা যি এখন সভা তেজপুৰৰ এটা বিশেষ স্থানত আয়োজিত হৈছিলে আৰু সেই স্থানতো আমাৰ অসমৰ বিভিন্ন দল সংগঠন বুদ্ধিজীৱী আমাৰ জ্যেষ্ঠ নাগৰিকসকল উপস্থিত আছিল আৰু নিশ্চয়কৈ এইখন আলোচনাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছিল। আমি তেখেতসকলৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ প্ৰতি আমি সন্মান জনাইছোঁ, কিন্তু আমাৰ আজিৰ এই সভাৰ যোগেদি মই বিশেষকৈ ব্যক্তিগতভাৱে এটা পৰামৰ্শ আগবঢ়াব বিচাৰিম যে তেখেতসকলে যি এটা সমন্বয় ৰক্ষী সমিতি এটা বনালে, সেই সমন্বয় ৰক্ষী সমিতিখনক আমি বিৰোধিতা কৰা নাই, কিন্তু খুব সোনকালে আমি গম পাওঁ বা আমি আশা কৰিছোঁ আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল গঠন হোৱাৰ পিছত এনেধৰণে আকৌ আমি বহি মেলি সমন্বয় সমিতি গঠন কৰাটো উচিত হ'ব বুলি মই ভাবিছোঁ বা কামনা কৰিছোঁ, কিয়নো হয়তো উক্ত দিনা যি সমন্বয় সমিতি গঠন কৰা হৈছে সেই সমিতিত বহুতো বিশিষ্ট ব্যক্তিসকল হয়তো বাদ পৰি যাব পাৰে। গতিকে মই আনলাৰ সদস্যসকলকো বিনম্ৰ অনুৰোধ আজিৰ মঞ্চৰ যোগেদি জনাইছোঁ যে পুনৰ বিবেচনা কৰি, কিয়নো আমাৰ এটা জইণ্ট মনিটৰিং কমিটি লাগিবই আৰু জইণ্ট মনিটৰিং কমিটি কাউন্সিল গঠন হোৱাৰ পিছতে গঠন কৰিব পাৰিলে ভাল হয়। আৰু উক্ত এটা দফাও আছে আমাৰ চুক্তিত, গতিকে পিছত আমি সকলোৱে মিলিজুলি কমিটিখন বনালে অতিকৈ ধুনীয়া হ'ব বুলি মই কামনা কৰিছোঁ। গতিকে মই আৰু বেছি দীঘলীয়া নকৰোঁ। সদশেষত ইয়াত সমবেত হোৱা সকলোকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আৰু আমাৰ আদিবাসীৰ যি এতিয়া নতুনকৈ গঠন হ'বলগীয়া আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ যোগেদি যাতে আমি সকলোৱে বিনা দ্বিধাৰে, ইয়াত কোনো ঘাত প্ৰতিঘাতৰ কথা নাহে, সকলোৱে আমি মিলিজুলি যাতে আমাৰ জাতিটোৰ প্ৰতি ভৱিষ্যতলৈ কাম কৰি যাব পাৰিম তাৰে কামনা কৰি পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য এইখিনিতে সামৰিছোঁ। ধন্যবাদ জনাই